নমস্কাৰ সকলোকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে ময়ো ভালে আছোঁ আৰু ভালে থকাৰ কাৰণে আকৌ বহুত দিন পিছত নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ এতিয়া মই ঘৰতে আছোঁ আৰু মোৰ ঘৰলৈ আজি আলহী আহিছে তো আলহী আহিছে কাৰণে মই আলহীক কি খুৱাম কি নাই কোন আলহী আহিছে কি সকলোবোৰ আপোনালোকক দেখুৱাম লগত থাকিব আহি আছে আৰু এইফালে মই মাছ আনি থৈছোঁ বজাৰ কৰিলোঁ বজাৰৰ পৰা মাছ এইফালে মাংস চিকেন আনিছোঁ আৰু মানুহটো বজাৰ গৈছে বাৰু সিও মটন আনিব তো আজি ৰান্ধনি কোন হয় আপোনালোকে চাই থাকিব আপোনালোকক দেখুৱাম কোন ৰান্ধনি চাবচোন বাৰু এইফালে আলহীৰ কাৰণে চিৰা ৰেডি একদম ধুনীয়াকৈ ডিবাত ভৰাই থৈ দিম দেখিছেনে একদম বজাৰত কিনি অনা পেকেটৰ দৰে পেকেটত ভজা চিৰা যেনেকুৱা পোৱা যায় তেনেকুৱা পৰা একদম ধুনীয়াকৈ ভাজি লৈছোঁ ডিবাত ভৰাই থৈ দিম কিমান আৰু মিঠাই চিঠাই খাই থাকিম ন এইবোৰ কেতিয়াবা খাবলৈ মন যায় চটপটা কিছুমান তো মই ধুনীয়াকৈ ভাজি লৈ চটপটা বনাম আলহী আহি গ'ল মই আলহী আগবঢ়াই আনিব পাৰে কাৰণে গৈছোঁ এইফালে মইনো হাই কৰি হাই হাই গৰু এই যে আই গেছা ঠিক এই যে জিজু ওয়েলকাম জিজু মুনু মাছখিনি ধুনীয়াকৈ নিমখ হালধি মেৰিনেট কৰি দি দিলোঁ হালধি অকণমান মৰিচৰ গুড়া আৰু অকণমান নিমখ অকণমান তেল দি দিওঁ সৰিয়হৰ তেল ধুনীয়াকৈ সানি থৈ দিম এইফালে মটন ধুই ধুনীয়াকৈ থৈছোঁ এইফালে চিকেন ধুনীয়াকৈ নেমু চেমু মাখি ভিনদেউৱে থৈছে চিকেন পকোৰা ৰেডি এতিয়া খোৱা ষ্টাৰ্ট কৰিম আৰু আমি চিকেন পকোৰা খাম এইফালে মাছ ফ্ৰাই হৈ আছে এইফালে চিকেন পকোৰা হৈ আছে এইফালে কুকাৰত মটন বনি আছে Wow, wow. এইফালে মটন বনি আছে এইফালে আলু ফ্ৰাই কৰি ৰাখিছে মটনত দিবৰ কাৰণে তো অকণমান পিছত মটন হৈ যাব
গোন্ধ পাই নতুন আলহী আহিলে। তাইৰ নাম হৈছে চুটকি। চুটকি এই মুনুৰ লগত চুটকি খেলি আছে এইফালে। এয়া দেখিছেনে মাংসৰ গোন্ধ পাই একদম চুটকি পূৰা একদম মুনুৰ লগত খেলি আছে। এইফালে ভিনদেউ আৰু মানুহটোৱে ভাত খাই আছে। আমি অকণমান পিছত ভাত খাম। ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। বাই বাই।